তো ৰিজইনিঙৰ পিছত এতিয়া আমি অলপ মোগলৰ বিষয়ে অলপ ডিছকাছ কৰিম ইয়াৰ পৰা এটা হ'লেও কুৱেশ্যন আহে তাৰমানে এক্সামত তো চাই লওঁ ফাৰ্ষ্টৰ পৰা একদম যিবিলাক একদম ইম্পৰ্টেণ্ট কাম সেইবিলাক চাই যাম আমি বেছি আৰু একদম যিবিলাক নালাগে এনে বেছি ডিটেইলছত নাযাওঁ প্ৰথমটো হৈছে জাহিৰুদ্দিন বাবৰ মোগলৰ প্ৰথম ৰজা কোন জাহিৰুদ্দিন বাবৰ তেওঁ কিমান চনৰ পৰা কিমান চনলৈ ৰাজ কৰিছিল 1526 পৰা 1530 চনলৈ তেওঁ হৈছে ফাউণ্ডাৰ বাবৰ ৱাজ দ্য কিং অফ ফাৰগানা ইন আফগানিস্তান তো প্ৰথম ভাৰতত অহাৰ আগতে সি ক'ৰ ৰাজা আছিল আফগানিস্তানৰ ৰাজা আছিল আফটাৰ টেকিং এডভান্টেজ অফ দ্য পলিটিকেল কণ্ডিশ্যনছ প্ৰিভেইলিং ইন ইণ্ডিয়া বাবৰ মাৰ্চ টুৱাৰ্ডছ ইণ্ডিয়া বাবৰ ডিফিটেড ইব্ৰাহিম লোডি ইন ফাৰ্ষ্ট বেটেল অফ পানিপথ ইন 1526 চ' ভাৰতত সেইখিনি সময়ত ৰাজনৈতিক সময়ত তাৰমানে অলপ কি কয় প্ৰব্লেম চলি থকা বুলি ক'ব লাগিব আৰু তাৰ এডভান্টেজ লৈ পেলাই পানিপথৰ যুদ্ধ ঠিকা কৰায় ইব্ৰাহিম লোডিক ফাৰ্ষ্ট হাৰায় কিমান চনত 1526 চনত আৰু তাৰপিছত কি কৰে মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰে তো আপোনালোকক যদি আগন্তুক APSC আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট DME SSC টেট এনেকুৱা ধৰণৰ এক্সামৰ কাৰণে যদি গোটেই নোটছখিনি লাগে দেন ডেছক্ৰিপশ্যনৰ লিংকটোত ক্লিক কৰি লৈ ল'ব পাৰে আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আচ্ছা এইবিলাকো কিছুমান পইণ্ট আছে এইবিলাক ইমান ইম্পৰ্টেণ্ট নহয় আচলতে আমাক এইবিলাক ইণ্ডিয়াত অহাৰ আগৰ পৰাই কাম এইবিলাক চ' এইবিলাক এনেকৈ এক্সামত নুসুধে চ' আমাৰ কাৰণে কিন্তু এইটো পইণ্ট অলপ ইম্পৰ্টেণ্ট হৈছে ইন 1527 হি ডিফিটেড ৰাণা সাংগা অফ মেয়ৰ ইন দ্য বেটেল অফ খানৱা ইন দ্য বেংক অফ দ্য ৰিভাৰ পিলাখাৰ আচ্ছা এইটো অলপ চাব লগা এই পইণ্টটো আৰু সি কি কৰে 1527 চনত ৰাণা সাংগাক হাৰায় তেওঁ ক'ৰ ৰজা আছিল মেয়ৰৰ আৰু সেই যুদ্ধখনৰ নাম কি কয় বেটেল অফ খানৱা তো এইটো সুধিব পাৰে যে বেটেল অফ খানৱা কিমান চনত হৈছিল কাৰ মাজত হৈছিল আৰু ক'ত হৈছিল এই পিলাখাৰ যিটো নদী আছে তাৰ পাৰত আৰু চাওক এইটো ইন 1527 হি ডিফিটেড মেদিনী ৰায় বেটেল অফ চান্দেৰী এইবিলাক পইণ্টটো সেনেকৈ সোধা দেখা নাযায় তথাপিও আহি যাবও পাৰে ঠিক নাই চ' জাষ্ট মনত ৰাখি থৈ দিলে হ'ল ইন 1529 হি ডিফিটেড ইব্ৰাহিম লোডিছ য়ংগাৰ ব্ৰাদাৰ মেহমুদ লোডি ইন দ্য বেটেল অফ ঘাগৰা আৰু 1529 চনত সি ঘাগৰাই এই প্ৰথম পানিপথৰ যুদ্ধত কাৰ লগত হৈছিল ইব্ৰাহিম লোডিৰ লগত হৈছিল আৰু 1529 চনত সি তাৰ ভায়েক মেহমুদ লোডিক হাৰায় বেটেল অফ ঘাগৰা যুদ্ধত ইয়াত বাবৰৰ যিখন তাৰমানে ৰাজ্য আছে তাৰ অলপ বৰ্ণনা দিছে প্ৰথম তাৰ কি আছিল উত্তৰে হিমালয়লৈ গোৱালিয়ৰ ইন চাউথ দক্ষিণে গোৱালিয়ৰলৈ খাইবৰ পাছ ইন ৱেষ্টত কক লৈ খাইবৰ পাছক লৈ দ্য বৰ্ডাৰ অফ বেংগল ইন দ্য ইষ্ট আৰু পূবফালত ক'ত বেংগলক লৈ বাবৰ হেজ দ্য প্ৰেষ্টিজ অফ বিং এ ডিচেণ্ডেণ্ট অফ দ্য টু মষ্ট ফেমাছ ৱাৰিয়াৰ অফ এছিয়া চেংগিজ এণ্ড তাইমুৰ চ' বাবৰে তানে কি বুলি কোৱা হয় তাক চেংগিজ খান আৰু তাইমুৰৰ বংশৰ বুলি কোৱা হয় চ' এইটো জাষ্ট কিছুমানে আৰু কি কয় এই চেংগিজ খান ক'ৰ আছিল মংগলৰ আছিল মংগল বুলি কৈছিল চেংগিজ খানক চ' সেই মংগলৰ পৰাই মোগল শব্দটো অহা বুলি কয় কিছুমানে আৰু কয় কি চেংগিজ খানৰ যিবিলাক আৰ্মি আছিল আৰ্মিবিলাক আহি এটা ঠাইত ৰেষ্ট লৈছিল ৰেষ্ট মানে আৰু তেনেকুৱা আৰ্মিবিলাকে যি ৰেষ্ট লয় তাৰমানে আগৰ দিনত যিবিলাক সেই আছিল সেনাই যি ৰেষ্ট লৈছিল তাৰমানে কিবা গাঁও চাও ধ্বংস কৰি লোৱাৰ ফলত সেই ৰেষ্ট লোৱাৰ ফলত এই বাবৰৰ তাৰমানে বংশধৰৰ জন্ম হোৱা বুলিও কয় এইটো এটা তাৰমানে জাষ্ট উক্তি আমাৰ হাতত তাৰমানে তেনেকৈ বহুত কি দুটা তাৰমানে পক্ষ হৈ থাকে এটাই কয় এনেকৈ এটাই কয় এনেকৈ সেই আৰু চ' বাবৰৰ পিছত আহিল
হুমায়ুন ইয়াৰ ৰাজত্বকাল কিমান 1530 পৰা 1540 পৰা এইখিনি সময়ত সি পলাই আছিল তাৰে পিছত 1555 পৰা 1556 সো এইখিনি হৈছে তাৰ তাৰমানে ৰাজত্বকাল নাছিৰুদ্দিন মোহাম্মদ হুমায়ুন succeed his father বাবৰ সো বাবৰৰ পিছত তাৰ পুতেক নাছিৰুদ্দিন মোহাম্মদ হুমায়ুনে ৰজা হয় হুমায়ুন ruled from 1530 AD to 1540 AD and again from 1555 and 1556 to 1556 AD তো মাজৰ এইখিনি সময়ত কি আছিল আমি কৈ আছো হুমায়ুন built দিনপানাহ at Delhi as his second capital আৰু তাৰ second capital বুলি কাক কয় দিনপানাহ দিল্লীৰ He was defeated 2 times by Sher Shah at Sousa and in Battle of Kannauj in 1540. So ইয়াক কোনে হারায় Sher Shah Suri যি আছে Sher Shah Suri হারায় প্ৰথম যুদ্ধ Sousa হারায় 1539 সনত আৰু তাৰ পিছত আৰু Battle of Kannauj Sher Shah Suri এই হুমায়ুনক হারায় Recaptured Lahore in 1555 AD from Sikandar Suri, son of Sher Shah Suri, governor of Punjab, then Delhi and Agra. So, প্রথম হি কি কৰে যেতিয়া Sher Shah Suriৰ মৃত্যু হয় হি ৰিকেপচাৰ কৰে লাহোৰ 1555 তাৰমানে খ্ৰীষ্টাব্দত হি আৰু ৰিকেপচাৰ কৰে কাৰ পৰা সিকান্দাৰ চুৰিৰ পৰা Sher Shah Suriৰ সৰু ভায়েক ভায়েক নহয় সন তাৰমানে Sher Shah Suriৰ পুত্ৰ সিকান্দাৰ চুৰিৰ পৰা এইখন আৰু ক্যাপচাৰ কৰে তাৰমানে আৰু হাৰাই ফেলে লৈ লয় আৰু তাৰ পিছত দিল্লী আৰু আগ্ৰাও লয় হুমায়ুন died in 1556 AD by falling from his library Sher Mandal so ই কিমান চনত মৰে 1556 চনত মৰে ক'ত তাৰ লাইব্ৰেৰীটোত বহুতে কয় সি লাইব্ৰেৰীৰ চিৰিত কিবা বগাই থাকে থাকাতে তাৰ পৰা পিছল খাই পৰি সি মৰে আৰু তাত টমটো ক'ত আছে টম মানে কি তাৰ যতে কবৰ দিয়া আছিল সেইটো আছে দিল্লীত আছে হুমায়ুনৰ কবৰ আহে কেতিয়াবা তাৰে পিছত আমি মাজৰ সময়ছোৱাৰ এই বস্তুখিনি চাওঁ তাৰমানে Sher Shah Suriৰ যিখিনি ৰাজত্ব সেইখিনি আমি চাওঁ Sher Shah was born to Hassan the Jagirdar of Sasaram He was not a Mughal ruler, but he is from the same timeline of Humayun. Sher Shah ক'ত জন্মিছিল সাসাৰামত তাৰ জন্ম হৈছিল He was not a Mughal. তেওঁ মুঘল নাছিল তথাপিও তেওঁ টাইমলাইনটো হুমায়ুনৰ লগতে তানে মিলি যায় কাৰণ হুমায়ুনে পলাই ন তাৰ পিছত Sher Shahe ৰাজত্ব কৰে সেইখিনি কৈছে So, Akbarar আগতে কওঁ আপোনালোকক যদি আগন্তক APSC Assam Direct Recruitment DME SSC TET Indian Army এনেকুৱা ধৰণৰ এক্সামৰ কাৰণে যদি গোটেই নোটছ বিলাক লাগে দেন ডেসক্ৰিপচনৰ লিংকটোত ক্লিক কৰি লৈ ল'ব পাৰে আৰু প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব He received the title of Sher Shah from Bahar Khan Lahani আৰু এই Sher Shah টাইটেলটো কোনে দিয়ে বাহাৰ শাহ লাহানিয়ে Sher Shahক দিয়ে He defeated Humayun এইটো চালো আমি চৌসাত 1539 চনত He adopted the title of Sher Shah and এইটো proclaimed himself the emperor of Hindustan আৰু তেওঁ Sher Shahৰ উপাধিটো লৈ নিজকে ভাৰতৰ ৰজা বুলি ঘোষণা কৰে He again defeated Humayun in the battle of Kannauj আৰু হৰাই এটোতো আৰু আগতে চাইছো আমি 1540 চনত আৰু হুমায়ুনক হারায় Sher Shah's last campaign was against Kalingar he succeeded but died from an explosion in 1545 last যেটো campaign আছিল হেতু ক'ত আছিল against Kalingar সকলৰ বিৰুদ্ধে কালিংগাৰৰ বিৰুদ্ধে কিন্তু তেওঁ জিকে যদিও এটা এক্সপ্লোজনত তেওঁৰ মৃত্যু হৈছে
He was succeeded by his son Islam Shah. তো আৰু শ্বেৰ শ্বাহৰ পিছত কোন ৰজা হয় ইছলাম শ্বাহ হুমায়ুন ডিফিটেড চিকান্দাৰ চুৰি এণ্ড অকুপাইড দিল্লী ইন 1555 এইটোতো চাইছোঁ আগে Sher Shah established a highly centralized government. He divided his empire into 47 sarkars মানে ডিষ্ট্ৰিক্ট 47খন তাৰমানে জিলাত নিজৰ ৰাজ্যখন ভাগ কৰিছিল তো এইখিনি আৰু বেলেগ ইমান আৰু ডিটেইলছত যোৱাৰ প্ৰয়োজন নাই কেইটা ভাগত ভাগ কৰিছিল এইটো সুধিব পাৰে এনসাৰ হ'ব 47টা সো যদি আপোনালোকক গোটেই নোটছখিনি লাগে দেন ডেছক্ৰিপশ্যনৰ লিংকটোত ক্লিক কৰি লৈ ল'ব পাৰে আৰু প্লিজ সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আচ্ছা এটা বস্তু শ্বেৰ শ্বাহৰ বিষয়ে ইম্পৰ্টেণ্ট থাকে এই ৰ'দ কেইটা চাব কি ৰ'দ বনাইছিল আগ্ৰা যোধপুৰ চিত্তৰ লাহোৰ মুলতান এণ্ড আগ্ৰা বুৰহামপুৰ এইকেইটা সোধে মাজে মাজে তো এইবিলাক এনে এইবিলাক ইমান ইম্পৰ্টেণ্ট নহয় তাৰপিছত আহিল আমাৰ আকবৰ জালালুদ্দিন মোহাম্মদ আকবৰ কিমান চনৰ পৰা কিমান চনলৈ ৰাজত্ব কৰিছিল 1556 to 1605 আৰু আকবৰৰ জন্ম কৰিছিল অমৰকট পেলেচ বিৰাচালত হৈছিল কিমান চনত 1542 চনত আৰু ফুল নাম কি জালালুদ্দিন মোহাম্মদ আকবৰ আৰু আকবৰে কিমান চনত ৰজা কিমান বছৰত ৰজা হৈছিল যদি বুলি সুধে কিমান বছৰত ৰজা হৈছিল 13 বছৰ বয়সতে হি ৰাজা হৈছিল আকবৰ আৰু প্ৰথম পানিপথৰ যুদ্ধ যুঁজিছিল বাবৰে আৰু কিন্তু সেকেণ্ডখন যুঁজিছিল আমাৰ এই আকবৰে 1556 চনত কাৰ বিৰুদ্ধে হেমু ঘৰাইছিল আকবৰে সেকেণ্ড বেটেল অফ পানিপথত বৈৰাম খান was his regent from 1556 to 1560 so কি বুলি কয় অভিভাৱক আছিল কোনি বৈৰাম খান his chief advisor was Mir Abdul Latif আৰু chief advisor কোন Mir Abdul Latif আছিল আকবৰৰ in 1562 he abolished the system of making war captives as slave 1562 চনত হি তাৰমানে এইটো এবলিশ কৰিছিল মানে ৰদ কৰিছিল যে যিবিলাক যুদ্ধৰ বন্দী থাকে সেইবিলাকক কি কৰিব নোৱাৰে স্লেভ বনাব নোৱাৰে মানে গোলাম বনাব নোৱাৰে In 1563 he abolished pilgrims tax মানে 1563 কি কৰে যিবিলাক যাত্ৰী আছে ধৰ্মযাত্ৰী সেইবিলাকৰ ট্যাক্স বিলাক এবলিশ কৰে তানে বন্ধ কৰি দিয়ে আৰু 1564 জাজিয়া ট্যাক্স এইটো প্ৰায় সেম হেন এই পিলগ্ৰিমছ ট্যাক্সৰ দৰে এইটো বন্ধ কৰে সো আপোনালোকক যদি গোটেই নোটছখিনি লাগে দেন ডেছক্ৰিপশ্যনৰ লিংকটোত ক্লিক কৰি লৈ ল'ব পাৰে আৰু প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব His tomb was at Sikandara near Agra তাৰ কবৰটো ক'ত আছে সিকান্দাৰত আছে যিখন ক'ৰ ওচৰত আছে আগ্ৰাৰ ওচৰত আছে laid the foundation of Fatehpur Sikri as his capital আৰু আকবৰে নিজৰ ক্যাপিটেল কি বনাইছিল ফাতেহপুৰ সিক্ৰি কেতিয়াবা সুধে যে ফাতেহপুৰ সিক্ৰি চহৰখন কোনে বনাইছিল এনসাৰ হ'ব আকবৰ ভাই in 1568 Chittor under Rana Uday Singh of Meher was invaded 1568 খ্ৰীষ্টাব্দত চিত্তৰখনক কি আক্ৰমণ কৰে কাৰ কোন আছিল তেতিয়া ৰজা ৰাণা উদয় সিং এখন আক্ৰমণ কৰে Here two Rajput warriors fought bravely against Akbar Jaimal and Patta আচ্ছা তাত কি হয় আকবর জাইমাল এণ্ড পাত্তাৰ বিৰুদ্ধে দুটা ৰাজপুতে যুদ্ধ কৰে আৰু এইবিলাক ষ্টেটাছ মানে কি ষ্টেচু ইনষ্টল আকবৰ ফটোত কৰিছিল এইবিলাক এনেকৈ এবাৰো নুসুধে ইন এইটো সুধে কিন্তু ইন 15
75 AD he established Ibadat Khana for তাৰমানে এইটোৰ অৰ্থ কি আকবৰে ইবাদত খানা নামৰ এটা তাৰমানে অনুষ্ঠান বুলি ক'ব পাৰোঁ আমি অনুষ্ঠান এটা ইষ্টাব্লিছ কৰে যিটোৱে কি কৰে যিবিলাক ধৰ্ম থাকে পৃথিৱীৰ সব ধৰ্মবিলাকৰ যিবিলাক ভাল ভাল তাৰমানে নীতি আছে সেইবিলাক ডিছকাছ কৰাৰ কাৰণে এই ইবাদত খানাটো এষ্টাব্লিছ কৰে In 1576, Akbar defeated Rana Pratap of Chittor in the famous Battle of Haldighati. So Akbare 15 এইটো সুধি থাকে মাজে মাজে 76 চনত ৰাণা প্ৰতাপক হৰাই চিত্তৰৰ আৰু যুদ্ধখনৰ নাম কি আছিল হালদিঘাটিৰ যুদ্ধ আচ্ছা এইটো ইমান নুসুধে যে ইউৰোপিয়ান যিবিলাক পেইণ্টিং আছিল সেইবিলাক আকবৰৰ সময়ত ৰাজসভাত প্ৰথম সেই আছিল এইবিলাক নাহায় আৰু চাই আছোঁ মই কোনবিলাক আচ্ছা এইটো আহিব পাৰে এইটো In 1582 AD, Akbar established his own religion, Din-e-Ilahi. 1582 চনত আকবৰে এটা নতুন ধৰ্ম প্ৰচাৰ কৰে যিটোৰ নাম হৈছিল দিন-এ-ইলাহি এইটো সুধি থাকে মাজে মাজে আৰু যদি সুধে যে প্ৰথম দিন-এ-ইলাহিত দীক্ষা লোৱা মানুহ কোন দেন এনসাৰ উইল বি বীৰবলৰ যে আমি কথা শুনিছিলোঁ সেইটো আকবৰ বীৰবলৰ আৰু আকবৰ সেই আছিল কি কয় ইলিটাৰেট আছিল এইটোও সুধে মাজে মাজে কোনজন ইলিটাৰেট ইয়াত নাই চাগে এইটো পইণ্ট নাই আচ্ছা চ' আমি চালিমৰ কথা শুনো মাজে মাজে এইবিলাক যদি আপোনালোকে কিবা পঢ়ো বুলি ভাবে দেন স্ক্ৰীনশ্বট লৈ ল'ব পাৰে কিন্তু এইবিলাক এনেকৈ অহা দেখা নাযায় এইটো সুধে মাজে মাজে আকবৰ নমিনেটেড চলিম এজ ইজ ছাকচেছৰ হু এচেণ্ডেড দ্য থ্ৰন উইথ দ্য টাইটেল অফ জাহাংগীৰ চ' জাহাংগীৰৰ আগৰ নামটো সুধে যিটো হৈছে চালিম আছিল আৰু এই আনাৰকালি চালিম এইবিলাক যে আমি কাহানী শুনো এইটো সেয়ে আকবৰ ডাইড অফ ডিচেণ্ট্ৰি ইন 1605 আকবৰে ডিচেণ্ট্ৰি হৈ মৰে এইটো সুধে মাজে মাজে পাৰ্চিয়ানক কি বুলি কয় সি কোৰ্ট লেংগুৱেজ বনায় এইটো এনেকুৱা ধৰক এক্সামত আহিব পাৰে কিন্তু সেনেকৈ অহা দেখা নাই আজিলৈ তো আপোনালোকে যদি ইম্পৰ্টেণ্ট বুলি ভাবে দেন স্ক্ৰীনশ্বট লৈ ল'ব পাৰে ইমান আৰু কৈ থাকিলে বহুত লাম্বা হৈ যাব তো আকবৰত আমি বেছি লাম্বা নকৰোঁ আৰু এইটো চাব পাৰে আকবৰ লেণ্ড ৰেভিনিউ ছিষ্টেম ৱাজ কল্ড তোদাৰমাল বন্দোবস্ত অফ অৰ জাবতী ছিষ্টেম এই দুটা বুলি কয় এই দুটাৰ কোনোবা এটা তোদাৰমাল বন্দোবস্ত বা জাবতী ছিষ্টেম বুলি আকবৰৰ ৰেভিনিউ ছিষ্টেমটোক কৈছিল এইকেইটা আমি চাব পাৰে আকবৰৰ ৰিলিজিয়ন ৱৰ্ক কি স্লেভ ছিষ্টেম কিমান চনত 1662 এণ্ড অফ হাৰামডাল এইটো কৰিছিল এণ্ড অফ পিলগ্ৰিমছ টেক্স 1563 জাজিয়া 1564 ইষ্টাব্লিছ ফাতেহপুৰ চিক্ৰী এনেকৈ এইবিলাক চাই লওক কোৱা গৈছে আগতে চাই লওক ইয়াত এইটো অৱশ্যে কুৱেশ্যন সোধে আকবৰৰ ৰাজসভাৰ 9টা জেম তাৰমানে মুল্লাদ পিয়াজা আবুল ফজলে কি লিখিছিল আকবৰনামা লিখিছিল এইটো সোধে আকবৰনামা আকবৰৰ বায়োগ্ৰাফি এইখন আকবৰনামা লিখিছিল তোদাৰমাল ফাইজি বীৰবলৰ নাম আমি সকলোৱে জানো তানসেন মিউজিচিয়ান আছিল আব্দুল ৰহিম খানা মানসিং আৰু ভগৱান দাস চ' এইকেইটা আছিল আকবৰৰ ৰাজসভাৰ নৱৰত্ন বুলি যি কয় অসমীয়াত নৱৰত্ন আছিল চ' আপোনালোকক যদি আগন্তক APSC আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট DME SSC টেট এনেকুৱা ধৰণৰ এক্সামৰ কাৰণে যদি গোটেই নোটছবিলাক লাগে দেন ডেছক্ৰিপশ্যনৰ লিংকটোত ক্লিক কৰি লৈ ল'ব পাৰে আৰু সকলোৱে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এইবাৰ আহিল আকবৰৰ পুত্ৰ কোন জাহাংগীৰ ৱাজ বৰ্ণ এট ক'ত জন্ম হৈছিল লাহোৰত 1569 চনত
প্ৰথম তাৰ নাম আছিল চলিম, সেইটো জানো বাৰু সকলোৱে। আৰু কাক বিয়া কৰিছিল? যোধাবাই অফ মানৱাৰ, বা তেওঁৰ অৰিজিনেল নাম কি আছিল? যাক বিয়া হৈছিল জগত গোসাঁই আছিল তেওঁৰ অৰিজিনেল নাম। আৰু তুজুক ই জাহাংগীৰী সেইখন তাৰ নিজা অট'বায়'গ্ৰাফি। আৰু কি ভাষাত লিখিছিল এইখন? পাৰ্চিয়ান ভাষাত। এইকেইটা জাহাংগীৰৰ চনৰ নাম। নাহে এইবিলাক এনেকৈ আহা মই দেখা নাই আজিলৈ। এইটো কিন্তু আহে যে জাহাংগীৰৰ কোৰ্টত কোন কোন আহিছিল? প্ৰথম হকিন্স আহিছিল, তাৰপিছত ছাৰ থমাছ ৰ আহিছিল। এই কুৱেশ্যনছটো আহে, তাৰমানে কোন আহিছিল। হি কমপ্লিটেড আকবৰছ টম্ব ইন চিকান্দ্ৰা। আৰু কি কৰে? আকবৰৰ কবৰটো কমপ্লিট কৰে। এইটো সোধে যে জাহাংগীৰৰ সময়ত মোগল পেইণ্টিং যি আছে এইটো একদম পিকত থকা বুলি কয়। তাৰমানে তাৰ সময়ত যিবিলাক মোগল পেইণ্টিং আছিল সেইবিলাক একদম শীৰ্ষত আছিল। তাৰমানে সকলোতকৈ যদি উন্নত হৈছে সেইখিনি সময়তে হৈছিল জাহাংগীৰৰ সময়ত। আৰু কি ইন্ট্ৰডিউচ কৰিছিল? ডু আছফা, চিৰ আছফা ইন মানচাবদাৰী ছিষ্টেম, এইবিলাকেই ইন্ট্ৰডিউচ কৰিছিল। এইবিলাক কেতিয়াবা তাৰমানে ষ্টেটমেণ্ট বেচিছ কুৱেশ্যনত দি দিয়ে, কিন্তু তেনেকৈ নাহে আৰু। জাহাংগীৰ মেৰিড নুৰ জাহান ইন 1611 এণ্ড গট টাইটেল নুৰ মহল। চ' নুৰ জাহাক বিয়া পাতে 1611 চনত, আৰু এইটো টাইটেলটো লয় নুৰ মণ্ডল। আৰু 2 বছৰ আছিল জন হকিংছে ইয়াৰ সময়তে। ছাৰ থমাছ ৰ আছিল প্ৰায় 3 বছৰ। আৰু কাৰ এম্বাচেডৰ আছিল সি? জেমছ ওৱান, ইংলেণ্ডৰ জেমছ ওৱানৰ এম্বাচেডৰ আছিল। সুধি দিয়ে কেতিয়াবা। জাহাংগীৰৰ কবৰটো ক'ত আছিল? চাহাদাৰা নিয়াৰ লাহোৰ। ক'ত আছে এইটো? বৰ্তমান লাহোৰত আছে, লাহোৰৰ ওচৰত। আৰু সেই সময়তে ইটালিয়ান ফেমাছ ট্ৰেভেলাৰ লেট্ৰভেল আমাৰ ইণ্ডিয়াত আহিছিল, বা জাহাংগীৰৰ ৰাজসভাত আহিছিল বুলি আমি ক'ব পাৰোঁ। চ' ইয়াৰ পিছত আমি আলোচনা কৰিম শ্বাহজাহান। চ' আপোনালোকক যদি গোটেই নোটছখিনি লাগে দেন ডেছক্ৰিপশ্যনৰ লিংকটোত ক্লিক কৰি লৈ ল'ব পাৰে। আৰু চেনেলটো সকলোৱে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। চ' শ্বাহজাহানে ৰাজত্ব কৰিছিল 1628 পৰা 1657। অৰিজিনেল নেম আছিল চিয়াবুদ্দিন মোহাম্মদ খুৰ্ৰাম। জন্ম ক'ত? লাহোৰত 1592 চনত ইয়াৰ লাহোৰত জন্ম হয়। আৰু সৰুকালৰ নাম কি আছিল? খুৰ্ৰাম। এইটো সোধে মাজে মাজে। আৰু এই জাহাংগীৰৰ ৱাইফ জগত গোসাঁইৰ পুতেক আছিল এই শ্বাহজাহানটো। আৰু এই জগত গোসাঁই কোন আছিল? মতা ৰাজা উদয় সিঙৰ জীয়েক আছিল। In 1612, Shahjahan married Arjumand Banu Begum, who became famous as Mumtaz Mahal. আমি মমতাজৰ কথা যি শুনি থাকোঁ, তেওঁক কিমান চনত বিয়া পাতে এই শ্বাহজাহানে? 1612 চনত। আৰু বিয়াৰ আগতে নাম কি আছিল তেওঁৰ? আৰজুমান্দ বানু বেগম। তাৰপিছত নাম হয় মমতাজ মহল। In 1631, Mumtaz Mahal died during childbirth at বুৰহানপুৰ। চ' যেতিয়া তেওঁ নিজৰ সন্তান জন্ম দি আছিল তেতিয়া তেওঁৰ মৃত্যু হয় কিমান চনত? 1631 চনত। She was buried at বুৰহানপুৰ but later transferred to আগ্ৰা। চ' প্ৰথম তেওঁ ক'ত পোতা হৈছিল? বুৰহানপুৰত, বাট তাৰপিছত তেওঁক ট্ৰেন্সফাৰ ক'লৈকে কৰা হয় তেওঁৰ কবৰটো? আগ্ৰা। আৰু আমিতো জানো তাত কি আছে? তাজমহল আছে, তাৰমানে তাজমহললৈ ট্ৰেন্সফাৰ কৰা হয়। আৰু ইয়াত মানচাবদাৰীৰ কথা আছে। এইবিলাক 1/4, 1/5 মেথড এইবিলাক ধৰক এনেকৈ নাহে আৰু তেনে ইমান ডিটেইলছত নাহে।
কিন্তু এই মানচবদাৰী ছিষ্টেমটো যে ইণ্ট্ৰডিউচ কৰিছিলে এইটো আহে আৰু কিন্তু কিমান কি পাৰ্চেণ্ট এইবিলাক নাহে built Taj Mahal in the sweet memory of Mumtaz Mahal in 1632 আৰু কিমান চনৰ পৰা কিমান চনলৈ বনাই থাকে তাজমহলটো 1632 পৰা 1654 চনলৈ এই তাজমহলটো বনায় প্ৰায় 22 বছৰ আৰু মতি মছজিদটো এই শাহজাহানে বনায় জগন্নাথ পণ্ডিত was the poet of his court আৰু এই শাহজাহানৰ কোৰ্ট পোয়েট কোন আছিল জগন্নাথ পণ্ডিত আছিল এই শাহজাহানৰ কোৰ্ট পোয়েট Shahjahan was an expert musician and his voice was very melodious. আৰু শাহজাহান কি আছিল এজন ভাল মিউজিচিয়ান আছিল তাৰমানে ভাল সংগীতজ্ঞ থকা বুলি কয় হিষ্টৰিয়ানবিলাকে আৰু তেওঁৰ মাতটো বহুত ধুনীয়া আছিল বুলি কয় আৰু এইবিলাক ইমান নহয় আৰু foreign travelers who visit his court were Barnier, France, Tavernier, France, and Manucci, Italy. Barnier আহিছিল ফ্ৰান্সৰ পৰা তেওঁৰ ৰাজসভাত ট্ৰেভেনিয়াৰ আহিছিল ফ্ৰান্সৰ পৰা আৰু মানুচি আহিছিল ইটালীৰ পৰা His period was the climax of Mughal architecture. Mughal architecture সেইখিনি সময়ত তানে আটাইতকৈ বেছি উন্নতি হৈছিল আৰু ক্লাইমেক্স পইণ্ট বুলি কৈছিল তানে সেইখিনি ইমানেই উন্নতি হৈছিল তো ক্লাইমেক্স পইণ্ট বুলি সেইকাৰণে কৈছিল এইটো আৰু তাৰপিছত আহিল আৰু মোগল সাম্ৰাজ্য তানে লাহে লাহে পতনৰ ফালে আহে আৰু তাৰপিছত আহে ৰজা কোন হয় ঔৰংজেব আৰু তাৰ অৰিজিনেল নাম কি আছিল মহিয়ালদিন মহম্মদ আৰু যি মমতাজ আছিল মমতাজৰ ই কি আছিল তৃতীয় চান আছিল 3 নম্বৰ পুত্ৰ Aurangzeb had to fight war of succession to gain the throne. আৰু এই ঔৰংজেবে নিজৰ সিংহাসন হোৱাৰ কাৰণে যুদ্ধ কৰিব লগা হৈছিল কাৰ লগত নিজৰ ভায়েককেইটাৰ লগত ভায়েককেইটাৰ নাম কি আছিল কোনোবাই জানে নেকি নামকেইটা আছিল দাৰা শিখো শাহ সুজা আৰু মুৰাদ বাক্স চ' এই তিনিওকে হত্যা কৰি ই ৰাজা হয় He took the title Alamgir in 1659 আৰু সি আলমগীৰ উপাধি লয় 1659 চনত আৰু সি নিজকে কি বুলি কৈছিল জিন্দা পীৰ বা লিভিং চেইণ্ট তাৰমানে নিজকে তাৰমানে কি বুলি কৈছিল এটা জিন্দা পীৰ বুলি কৈছিল তাৰমানে জীৱিত সেই দূত তাৰমানে কি আপোনাৰ ভগৱানৰ দূত আল্লাহৰ দূত নিজকে কৈছিল তাৰমানে এনেকৈ He forbade inscription of kalma on the আৰু যিবিলাক মুদ্ৰাত কালমাবিলাক যি আছিল কালমা মানে আমাৰ ইছলাম ধৰ্মত তাৰমানে কি বুলি কওঁ আমি যেনেকৈ মন্ত্ৰ বুলিয়ে ক'ব পাৰি আৰু ইছলাম ধৰ্মত সেইবিলাক তাৰমানে আগতে কইনছত বেলেগ ৰজাবিলাকে খোদিত কৰিছিল কিন্তু এইটো তাৰমানে বেন কৰি দিছিল আৰু যদি আপোনালোকক APSC আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট DME SSC টেট এনেকুৱা ধৰণৰ এক্সামৰ নোটছবিলাক লাগে দেন ডেছক্ৰিপশ্যনৰ লিংকটোত ক্লিক কৰি লৈ ল'ব পাৰে আৰু প্লিজ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুইল্ট মতি মছজিদ ইন ৰেড ফৰ্ট অফ দিল্লীত মতি মছজিদ বনায় No new temples were to be constructed, but old ones were not be destroyed and they were allowed to be required. In 1669, the Vishwanath temple of Banaras and Keshavras temple of Bir Singh, Bundela at Mathura was destroyed. আচ্ছা এইটো অলপ
তাৰমানে কি সি যিবিলাক পুৰণি মন্দিৰ আছে সেইবিলাক ভঙা নাযায় এনেকৈ কৈছিল আৰু কিন্তু নতুন মন্দিৰ একো বনাব নোৱাৰে আৰু ৰিপেয়াৰ কৰিব পাৰিব কিন্তু পুৰণি মন্দিৰবিলাক আৰু কি কৰে তথাপিও বিশ্বনাথ টেম্পল বানাৰসৰ আৰু কেশৱৰাভ টেম্পল মথুৰাৰ ই ধ্বংস কৰি পেলায় ত' সেইকাৰণে এতিয়াও বৰ্তমান কনফ্লিক্ট লাগি আছে গমেই পাব চাগে আপোনালোকে নিউজত দিয়ে আছে বাৰু মথুৰা কি কয় ইয়েতো বাচ্চা কি হে কাশী মথুৰা বাকী হে এনেকৈ ধৰক শ্লোগান এতিয়াও দি আছে ক'ব নোৱাৰোঁ কিন্তু যিবিলাক এতিয়াও খান্দি আছে দেন মন্দিৰৰে ভগ্নাৱশেষ পাই আছে তাত Aurangzeb ordered the arrest and execution of the 9th Sikh Guru Tegh Bahadur in AD 1674 আৰু ই কৰে নৱম যিটো শিখ গুৰু আছিল তেগ বাহাদুৰ তেওঁক কি কৰে হত্যা কৰে মানে গল কাটে অৰ্ডাৰ দিয়ে এৰেষ্ট কৰিব দেন এনেকৈ হত্যা কৰিব Shambhaji কোন আছিল son of শিৱাজীৰ পুত্ৰ was captured at Sanghameshwar and executed আৰু এই সংগমেশ্বৰত ঔৰংজেবৰ পুতেকক ই ধৰে কেপচাৰ কৰে ধৰি গল কাটি দিয়ে Bijapur and Golconda were annexed. His tomb is located in Aurangabad, Maharashtra. ই বিজাপুৰ আৰু গোলকন্দাও দখল কৰে আৰু শেষত এই ঔৰংজেবৰ টম যিটো খবৰ আছে এইটো ক'ত আছে ঔৰংগাবাদত আছে যিটো আছে বৰ্তমান মহাৰাষ্ট্ৰত এক্সপাৰ্ট বিনা প্লেয়াৰ ইমান বেয়া গুণ থকাৰ পিছতো এটা ভাল গুণ আছিল ই বিনা বজাব পাৰিছিল ধুনীয়াকৈ নিজে গান গাব জানিলেও বেন ছিংগিং ইন কোৰ্ট নিজৰ কোৰ্টতেই গান গোৱাটো বেন কৰি দিছিল বাট এলাউড ৰয়েল বেণ্ডবিলাক কিন্তু আছিল আৰু বজাব পৰা ৰিষ্টাৰ্টেড পিলগ্ৰিমছ টেক্স যিটো আকবৰে পিলগ্ৰিমৰ ওপৰত যিবিলাক টেক্স আছিল সেইবিলাক যি বন্ধ কৰিছিল ই এইটো আৰু নতুনকৈ অ'পেন কৰি দিয়ে যি লাগিব এইটো আৰু তাৰ দিনত এইবিলাক ৰিভল্ট হৈছিল জাত আণ্ডাৰ কখলা ৰিভল্টেড আৰু এইবিলাক ৰিভল্ট হৈছিল তাৰ এগেইনষ্টত এইবিলাক চাই ল'ব পাৰে আৰু কি অসমো আক্ৰমণ কৰিছিল য'ত হাৰি যায় সেইবিলাকতো জানে চাগে অসমৰখিনি আমি বাৰু নকওঁ এইখিনি সকলোৱে জানেই 1672 ছেকেণ্ড আফগান ৰেবেলিয়ন হয় এনেকুৱা ধৰক এইবিলাক যদি লাগে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে এইখিনি এতিয়া চাওঁ কেইটামান মোগল গাৰ্ডেন এইবিলাক সোধে মাজে মাজে তো চাই থ'ব পাৰে হাষ্ট বাহিছ ৰামবাগ ক'ত আছে আগ্ৰাত আছে আৰু কোনে বনাইছিল বাবৰে বনাইছিল সুধি দিব পাৰে কেতিয়াবা শালিমাৰ বাগ ক'ত আছে শ্ৰীনগৰত বনাইছিল কোনে জাহাংগীৰে নিশান্ত বাগ লাহোৰত আছে বনাইছিল কোনে আছফ খান আৰু শালিমাৰ বাগ এখন দিল্লীতো আছে কিন্তু এইখন কোনে বনাইছিল শ্বাহজাহানে বনাইছিল এখন জাহাংগীৰে এখন শ্বাহজাহানে হায়াত বাগ শ্বাহজাহানে বনাইছিল দিল্লীত আছে শালিমাৰ বাগ তত মুঠ এখন দুখন তিনিখন আছে অ'কে কোনে বনাইছিল শ্বাহজাহানে ৱাজিৰ বাগ লাহোৰত আছে দাৰা শিখো হ'ব লাগে চাগে দাৰা শিখোই বনাইছিল এনেকুৱা ধৰক কুৱেশ্যন আহি যাব পাৰে যে কোনে কোনে বনাইছিল আৰু এইবিলাক ধৰক ৰাজত্বকাল মেইনলি আমাৰ ইয়ালৈহে ইম্পৰ্টেণ্ট থাকে আলমগীৰৰ পিছত তাৰে পিছত আৰু এই মাজৰবিলাক ইমান পাৱাৰফুল ৰজা নহয় এনেই আৰু ফাৰুক চিয়াৰে কি কৰে ইষ্ট ইণ্ডিয়া কোম্পানীক টোটেল একদম চুট দি দিয়ে ভাৰতত তাৰমানে বেপাৰ বাণিজ্য কৰিবলৈ এইটোও সোধে মাজে মাজে আৰু আকবৰ দ্বিতীয়ৰ মাত্ৰ এটাই পইণ্ট ইম্পৰ্টেণ্ট আকবৰ দ্বিতীয়ই ৰামমোহন ৰয় যে আছে ৰাজা ৰামমোহন ৰয় সেই ৰাজা ৰামমোহন ৰয়ক
এই ৰাজা টাইটেলটো দিছিল এইটো সোধে মাজে মাজে বেলেগ ইয়াৰ আৰু ইমান ইম্পৰ্টেণ্ট নাই বাহাদুৰ শ্বাহটো কোন আছিল লাষ্ট মোগল এম্পায়াৰৰ আৰু কি বুলি কয় চিপাহী বিদ্ৰোহৰ মূল নেতা বুলিও কয় সেইখিনি আৰু বাকী এইবিলাক ইমান আৰু ইম্পৰ্টেণ্ট নহয় বাহাদুৰ শ্বাহ ওৱান জাহাংগীৰ এইটো জাহানদাৰ শ্বাহ এনেকুৱা এইবিলাক আৰু ইম্পৰ্টেণ্ট নহয় তাৰমানে নুসুধে আৰু এনেকৈ এক্সাম পইণ্ট অফ ভিউতে মোগলৰ সময়ত আমি কেইখনমান কিতাপ চাম এতিয়া কিতাপ লিখক আৰু লেংগুৱেজ সোধে এইকেইটা কিন্তু বহুত ইম্পৰ্টেণ্ট অ'কে তুজুক ই বাবৰি কোনে লিখিছিল বাবৰে কি ভাষাত তুৰ্কিছ ভাষাত হুমায়ুন নামা গুলবদিন বেগম এইবিলাক অলপ উল্টা পাল্টা হৈ আছে চাগে চ' এনেকৈ ধৰক গম নাপাব এইখিনিত অলপ উল্টা পাল্টা হৈ আছে মানে উল্টা পাল্টা মানে কিছুমান লাম্বাবিলাক তলত সোমাই গৈছে আৰু নামটো এনেকৈ আছে তো এইকেইটা নাচাব আৰু এইটো সোধে যে মহাভাৰতখন কোনে ট্ৰান্সলেশ্যন কৰিছিল পাৰ্চিয়ানত জাৰিছি নাকি খান বাদাউনি আবুল ফজল ফৈজী এই তিনিওজনে লগ লাগি মহাভাৰতখন পাৰ্চিয়ানত ট্ৰান্সলেট কৰিছিল যদি আপোনালোকক গোটেই নোটছখিনি লাগে APSC আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট DME SSC টেট এনেকুৱা ধৰণৰ এক্সামৰ দেন ডেছক্ৰিপশ্যনৰ লিংকটোত ক্লিক কৰি ল'ব পাৰে আৰু প্লিজ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ৰামায়ণ বাদাউনি কৰিছিল ট্ৰান্সলেট এই দাৰা শিখো আছিল আকবৰৰ ভায়েক যাক মাৰি পেলাই তেওঁ নিজে 3খন হিন্দু গ্ৰন্থ ট্ৰান্সলেট কৰিছিল যেনে পাঁচাছ উপনিষদ ভাগৱত গীতা যোগ বিশিষ্ঠা চ' এইবিলাক দাৰা শিখোই ট্ৰান্সলেট কৰিছিল আচ্ছা এডমিনিষ্ট্ৰেশ্যন এনেকুৱা ধৰণৰ কুৱেশ্যন নাহে সাধাৰণতে চ' এই মোগল এৰা এইখিনি যদি চাই আপুনি ইয়াৰ পৰাই মেইনলি কুৱেশ্যনছ আহিব বেলেগ আৰু এনেকৈ মোগলৰ নাহে আৰু যদি গোটেই আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট APSC DME SSC টেট এনেকুৱা ধৰণৰ এক্সামৰ কাৰণে যদি গোটেই নোটছবিলাক লাগে চব তানে টপিকছ কাভাৰ হোৱাকৈ দেন ডেছক্ৰিপশ্যনৰ লিংকটোত ক্লিক কৰি লৈ ল'ব পাৰে